নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, এটা সমস্যাৰ সৃষ্টি হৈছে নতুনকৈ যিসকলে গাহৰি ফাৰ্ম আৰম্ভ কৰিবলৈ লৈছে। যিসকল আচলতে যুৱক বহিৰাজ্যত কৰ্মসূত্ৰে আছিল, তেওঁলোকে ঘৰলৈ আহি এতিয়া খুব সুন্দৰকৈ ফাৰ্ম এখন বনাইছে আৰু ফাৰ্ম বনাই তেওঁলোকে পোৱালি সোমোৱাবলৈ ঠিক আগবাঢ়িছে। এনেকুৱা সময়তে এই সমস্যাবোৰ আহি আছে। তেওঁলোকে মোলৈ বহুতে ফোন কৰিছে যে এই কথাটো কৈ যে তেওঁলোকক হোম ডেলিভাৰী দিবলৈ পোৱালি কিছুমান আনিছে বহিৰাজ্যৰ পৰা। গতিকে এনেধৰণৰ পোৱালি সোমোৱালে কেনেকুৱা হ'ব তেখেতসকলে মোৰ পৰা জানিব বিচাৰিছে। আৰু মই কওঁ যে আপোনালোকে পোৱালি নিৰ্বাচনৰ ক্ষেত্ৰত আচলতে আপোনালোকে ব্ৰিডিং ফাৰ্ম কৰিবৰ বাবে বা ফেটেনিং ফাৰ্ম কৰিবৰ বাবে আপোনালোকে কেনেধৰণৰ পোৱালি নিৰ্বাচন কৰিব সেই সম্পৰ্কে মই আগতে এটা ভিডিঅ' বনাই থৈছিলোঁ। গতিকে সেই ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি চাই ল'ব যে আচলতে ব্ৰিডিং ফাৰ্ম কৰিবৰ বাবে বা ফেটেনিং ফাৰ্ম কৰিবৰ বাবে আমি কেনেধৰণৰ পোৱালি নিৰ্বাচন কৰিব লাগিব। আৰু পোৱালি কিছুমান আপোনালোকে সস্তাতে পাইছোঁ বুলি ভাবি কেতিয়াও কিনি নাৰাখিব। বহিৰাজ্যৰ সেইবোৰ কেনেকুৱা ধৰণৰ পোৱালি, কেনেধৰণে পালন কৰা হৈছিলে সেই সম্পৰ্কে আমি আচলতে একো নাজানো। গতিকে তেনেধৰণে নজনা কিছুমান পোৱালি আমি যিহেতু কেনেকৈ পালন কৰিছে নাজানো, গতিকে তেনেকুৱা পোৱালি কিছুমান কিনি আনি কম দামত পাইছোঁ বুলি আপোনালোকে যদি ফাৰ্ম আৰম্ভ কৰে তেতিয়াহ'লে বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। তেনেধৰণৰ পোৱালি কেতিয়াবা হয়তো ডাঙৰ নহ'ব পাৰে, কেতিয়াবা হয়তো হাৰ্নিয়াৰ সমস্যা থাকিব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব পাৰে। গতিকে তেনেধৰণৰ পোৱালি আপোনালোকে সস্তাতে পাইছোঁ বুলি পটককৈ কিনি থ'ব নালাগে। মোলৈ আজি বেছ কিছুদিন আগতে মোলৈও তেনেকুৱা এটা প্ৰস্তাৱ আহিছিল যে আমাৰ ইয়াত 300-400 পোৱালি আছে, আপোনাক মাহে 300-400কৈ পোৱালি দিব পাৰিম, আপুনি অসমত চেল কৰি দিয়ক। অসমৰ পোৱালিৰ চাহিদা বেছি বা অসমত পোৱালিৰ দাম বেছি, গতিকে আমি অলপ কম খৰচতে আপোনাক পোৱালিখিনি দিব পাৰিম। মই পোনছাটেই নাকচ কৰিছিলোঁ এইকাৰণেই যে সেইবোৰ পোৱালি কেনেকুৱা কি কথা, ইনব্ৰিডিঙে আছেনে নে কেনেধৰণৰ পোৱালি সেই সম্পৰ্কে আমি একো নাজানো। গতিকে যদি ইনব্ৰিডিং পোৱালিখিনি দি দিয়া যায়, কাৰণ ইমান লাৰ্জ স্কেলত আপোনালোকক কওঁ, ইমান লাৰ্জ স্কেলত যদি পোৱালি দিব পাৰে কম খৰচত, সেইবোৰ ইনব্ৰিডিং পোৱালিয়েই হ'ব। কাৰণ কিমান বছৰ ধৰি অসমলৈ নতুন ব্ৰিড অহাই নাই, বা ইণ্ডিয়ালৈ ইয়ৰ্কশ্বেয়াৰ গাহৰিটোতো ইণ্ডিয়াতে ইনব্ৰিডিং হোৱাৰ নিচিনা কথা। এতিয়া বহুতে শংকা প্ৰকাশ কৰিছে। বহুজন বহিৰাজ্যৰ গাহৰি খেতিয়কে মোক কৈছে যে আপোনালোকৰ ফালে হেমশ্বেয়াৰ আছে যদি দিয়ক, ইয়ৰ্কশ্বেয়াৰটো ইয়াত প্ৰায় ইনব্ৰিডিং হৈ গৈছে। গতিকে এনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে যিহেতু ইণ্ডিয়ালৈকে বহুত দিন হৈ গ'ল যে নতুন ব্ৰিড অহা নাই। গতিকে এইবোৰ যিবোৰ অসমলৈ হ'লচেল হাৰত আহিবলৈ লৈছে, এইবোৰ আচলতে ইনব্ৰিডিং গাহৰিয়ে হয়। আৰু যদি ইনব্ৰিডিং গাহৰি হয় তেতিয়াহ'লে আপোনালোকে এইবোৰ পালন কৰি কম খৰচত পালেও এইবোৰ পালন কৰি আপোনালোকৰ বিশেষ লাভ নহ'ব। গতিকে আপোনালোকে এই যিবোৰ বহিৰাজ্যৰ পৰা কোনোবা বেপাৰীয়ে, কোনোবা মধ্যভোগীয়ে গাহৰি পোৱালি আনি হোম ডেলিভাৰী কৰিবলৈ লৈছে, সেই পোৱালিবোৰ অন্ততঃ আপোনালোকে কিনি ফাৰ্ম এখন আৰম্ভ নকৰিব। ফাৰ্ম এখন আৰম্ভ কৰিবলৈ হ'লে আপোনালোকক মই কওঁ যে আপোনালোকে পোৱালি যদি ভাল পোৱালি কালেক্ট কৰক, যদি দূৰতো হয় দূৰৰ পৰা আনি কালেক্ট কৰক। কাৰণ প্ৰথম আপোনালোকে ফাৰ্মখনত যদি ভাল ব্ৰিড সোমোৱাই নলয় আপোনালোকে লোকচানৰ সন্মুখীন হ'ব। কাৰণ আৰম্ভণিতে যদি আপোনালোক লোকচানৰ সন্মুখীন হয় আপোনালোক হতাশ হ'ব আৰু গাহৰি ফাৰ্ম কৰিবলৈ আপোনালোকৰ দুনাই মন নাযাব। কিন্তু আপোনালোকক সেইকাৰণে কৈছোঁ, আপোনালোকে পোৱালি এতিয়া দাম অসমত বেছি হ'বই। কাৰণ হ'ল যিসকলে গাহৰি ফাৰ্ম কৰিছে সেইসকলে কমাৰ্চিয়েল দানা প্ৰায় ইউজ কৰে আৰু কমাৰ্চিয়েল দানাৰ আকাশলংঘী মূল্য হৈছেগৈ। এতিয়া সেইকাৰণে পোৱালি এটা 5,000ত কোনেও দিব নোৱাৰে। পোৱালি এটা 6,000 বা 6,500 মূল্যতে আপোনালোকে কিনিব লাগিব। যিহেতু এটা ভাল পোৱালি আপোনালোকে কিনিবলৈ আপোনালোকে অলপ খৰচ কৰি লওক। প্ৰথমতে খৰচ কৰক, তাৰপিছত আপোনালোকৰ খৰচ কমি আহিব। গাহৰি ফাৰ্ম কৰিবলৈ প্ৰথম বছৰটোহে কষ্ট, তাৰপিছত লাহে লাহে কষ্ট কমি আহে। গতিকে আপোনালোকে কেতিয়াও বহিৰাজ্যৰ গাহৰি পোৱালি কোনোবাই আনি হোম ডেলিভাৰী কৰিছে বুলি কিনি নাৰাখিব। মই অনুৰোধ কৰিছোঁ এই ভুলটো কেতিয়াও ভুল নকৰিব। এনেধৰণৰ ভুল আপোনালোকে ভুলতো নকৰিব। বন্ধুসকল, এতিয়া আহিছোঁ আমাৰ নিয়মীয়া প্ৰশ্ন উত্তৰ শিতান সংবিধানলৈ। আজি সংবিধান শিতানৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, কৰিছে অনুপম গগৈ। তেখেতে লিখিছে, দাদা মই অনুপম গগৈয়ে শিৱসাগৰৰ পৰা কৈছোঁ। আপোনাৰ ভিডিঅ' চাই বহুত কথা শিকিব পৰা গৈছে। চাৰ্কোফেৰল ছাপ্লিমেণ্ট কিমান বয়সৰ পৰা কিমান বয়সলৈ খুৱাব লাগে আৰু এই ছাপ্লিমেণ্ট দিলে কি উপকৃত হয় অলপ ক'বচোন। গগৈ ডাঙৰীয়া,
মই আচলতে চাৰ্কোফেৰল সম্পৰ্কে এটা ভিডিঅ'ই বনাইছিলোঁ। ভিডিঅ'টোতে গোটেই কথাখিনি মই আচলতে ক'বলৈ চেষ্টা কৰিছিলোঁ আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰবোৰতো মই চাৰ্কোফেৰল সম্পৰ্কে আচলতে ক'বলৈ চেষ্টা কৰিছোঁ। আপুনি অনুগ্ৰহ কৰি মোৰ সেই ভিডিঅ'টো বা প্ৰশ্ন উত্তৰসমূহ চাই ল'বচোন। মোৰ পুৰণি ভিডিঅ'বোৰ চাই ল'লেও আপুনি দেখিব। মই তথাপিও কওঁ, চাৰ্কোফেৰল এনেকুৱা এটা ছাপ্লিমেণ্ট আপুনি যিকোনো বয়সৰ গাহৰিক খুৱাব পাৰে। তাৰ আচলতে পৰিমাণটো অকণমান ইফাল সিফাল কৰি খুৱাই থাকিব লাগে। ধৰক আপুনি আইৰণ ইনজেকশ্যন দিব আপুনি 3 নম্বৰ দিনত। 3 নম্বৰ দিনত যদি আপুনি আইৰণ ইনজেকশ্যন নিদিয়ে, 5-6 দিনমান চাৰ্কোফেৰল খুৱাই দিয়ে, তেতিয়াও হৈ যায়, ইনজেকশ্যন নিদিয়াকৈ হৈ যায়। গতিকে এনেধৰণে আপুনি কৰিব পাৰে। বাকী গোটেই কথাখিনি মই সেই ভিডিঅ'টোতে কৈ থোৱা আছে বা বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰতো মই ক'বলৈ চেষ্টা কৰিছোঁ। আপুনি অনুগ্ৰহ কৰি মোৰ পুৰণি ভিডিঅ'বোৰ চাই ল'বচোন। এইবাৰৰ প্ৰশ্নটো লৈছোঁ, কৰিছে অঞ্জন বৰা। তেখেতে লিখিছে, দাদা আপোনাৰ ভিডিঅ'ৰ পৰা মই বহুত উপকাৰ পাইছোঁ, কিন্তু মোৰ এতিয়া পোৱালি হৈছে 9টা। সিহঁতৰ পেলু হৈছে, কি দৰৱ খোৱালে পেলু নোহোৱা কৰিব পাৰিম জনাবচোন। বৰা ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ আচলতে মোৰ ভিডিঅ' চাই আপুনি উপকৃত হৈছোঁ বুলি কোৱাৰ বাবে। যি কি নহওক, আপুনি পেলুৰ ঔষধ যদি আপোনাৰ পোৱালি হয়, তেতিয়াহ'লে আপুনি 21 দিনত খুৱাব। 21 দিনত আপুনি বেণ্ডিকাইন প্লাছ, মই সেই আচলতে পেলুৰ ঔষধটো ব্যৱহাৰ কৰোঁ। সেইটো এলবাণ্ডাজল আৰু আইভাৰমেক্টিন যুক্ত হৈ থাকে। গতিকে সেই পেলুৰ ঔষধটোৱে আপুনি ব্যৱহাৰ কৰিব পাৰে। আচলতে পোৱালি গাহৰিৰ ক্ষেত্ৰত আপুনি 21 দিনত ব্যৱহাৰ কৰিব আৰু তাৰপিছত 42 দিনত এবাৰ ৰিপিট কৰিব। তেনেধৰণে ব্যৱহাৰ কৰিলে ভাল। কিহৰ কাৰণে? সেই বস্তুটো আচলতে আমি ব্যৱহাৰ কৰিলে স্কিনৰ কিছু সমস্যা, যিহেতু তাত আইভাৰমেক্টিনো থাকে, গতিকে পেলুৰ লগতে স্কিনত হ'ব পৰা কিছুমান সমস্যা দূৰ হয়। গতিকে মই সেই আচলতে পেলুৰ ঔষধটোৱে ব্যৱহাৰ কৰোঁ। এইবাৰৰ প্ৰশ্নটো লৈছোঁ, কৰিছে শ্বাহে তপ্ন। তেখেতে লিখিছে, নমস্কাৰ দাদা, মাকৰ পৰা পোৱালি আঁতৰালোঁ, এতিয়া ছাপ্লিমেণ্ট পোৱালিক খুৱাব পাৰিমনে জনাবচোন। তপ্ন ডাঙৰীয়া, আপুনি উইন কৰিলে যেতিয়া, এতিয়া নিশ্চয় পাৰিব। আপুনি চাৰ্কোফেৰল খুৱাব পাৰে। আচলতে চাৰ্কোফেৰল সকলো গাহৰিকেই খুৱাব পাৰি। আপুনি চাৰ্কোফেৰল খুৱাব পাৰিলে ভাল। কিয় ভাল মই সেইটো বিভিন্ন ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিছোঁ। আপুনি যদি উইন কৰিলে, এতিয়া আপুনি চাৰ্কোফেৰল খুৱাব আৰু 2 মাহত আপুনি ভেকচিন দিবলৈ নাপাহৰিব। আপুনি সোৱাইন ফিভাৰ ভেকচিন দিব 2 মাহ হৈ গ'লে, যিটো ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন। তাৰপিছত 3 মাহত আপুনি FMD ভেকচিন দিবলৈ চেষ্টা কৰিব আৰু পেলুৰ ঔষধ আপুনি নিয়মীয়াকৈ খুৱাই যাব। আপুনি যদি উইন কৰিলে, এতিয়া আপুনি পেলুৰ দৰৱ খুৱাব পাৰে আৰু পেলুৰ দৰৱ খোৱাৰ পিছত আপুনি লিভাৰৰ দৰৱো খুৱাব পাৰিব। এইবাৰৰ প্ৰশ্নটো লৈছোঁ, প্ৰশ্নটো কৰিছে পংকজ কুমাৰ। তেখেতে লিখিছে, দাদা আপোনাৰ ভিডিঅ' মই চব চাওঁ, বাট মোৰ কুৱেশ্যনৰ ৰিপ্লাই নিদিয়ে কিয়? পংকজ কুমাৰ ডাঙৰীয়া, মই আচলতে আগতেও কৈছোঁ, মই 5টাই প্ৰশ্ন লওঁ। 5টা প্ৰশ্ন খুব লৰালৰিকৈ ল'বলগীয়া হয়, কাৰণ মই দিনটো অন্যান্য কামতো ব্যস্ত থাকোঁ। কেতিয়াবা হয়তো থাকি যায়। আপুনি হতাশ হ'ব নালাগে, মই সেইবোৰ প্ৰশ্নৰ উত্তৰ দি যাবলৈ চেষ্টা কৰিম। মই নেক্সট কেতিয়াবা মই দীঘলীয়াকৈ প্ৰশ্ন উত্তৰ শিতান ল'ম, তেতিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰ দি যাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি অসন্তোষ নকৰে যেন। এইবাৰ প্ৰশ্নটো লৈছোঁ, কৰিছে বিচিত্ৰ বসুমতাৰী। তেখেতে লিখিছে, দাদা পোৱালি বিক্ৰী কৰিব পৰা নাই, ASF চেছ কৰি পেলালে, এতিয়া পোৱালিবিলাক 3000হে দিব বিচাৰে, বজাৰত আলু পিঁয়াজৰ দৰেই গাহৰি পোৱালি ওলাইছে। বসুমতাৰী ডাঙৰীয়া, মই সেই কথাটোকে ক'ব খুজিছোঁ, বহিৰাজ্যৰ পৰা গাহৰি পোৱালি আহিছে, খুব বেছিকৈ আহিছে। গতিকে সেই পোৱালিবোৰ আচলতে হোম ডেলিভাৰীও কৰিছে বুলি মোৰ কৰ্ণগোচৰ হৈছে। এইটো আচলতে খুব এটা ভাল কথা হোৱা নাই। আৰু যিসকল গাহৰি খেতিয়ক নতুনকৈ গাহৰি পালন কৰিবলৈ লৈছে, সেইসকলে অন্ততঃ এই পোৱালিবোৰ যধে মধে ক্ৰয় কৰি ফাৰ্ম এখন আৰম্ভ কৰি নিদিব। মই এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিছোঁ। আপুনি বিশেষ চিন্তা কৰিব নালাগে। যদি পোৱালি বিক্ৰী হোৱা নাই, আপুনি সেই পোৱালিখিনি ফেটেনাৰ কৰক। ফেটেনাৰ কৰি আচলতে ফেটেনাৰ গাহৰি হিচাপে বা খাচী গাহৰি হিচাপে আপোনালোকে বিক্ৰী কৰাৰ কথা ভাবক। গতিকে পোৱালি বিক্ৰী হোৱা নাই মানেই আচলতে আপোনালোকে হতাশ হ'বলগীয়া তেনেকুৱা কোনো কথা নাই। কেতিয়াবা নহ'ব পাৰে। ASFৰ কাৰণে আজিৰ পৰা 2 বছৰ আগতেও এনেকুৱাই হৈছিল। গতিকে এইবাৰো এনেকুৱা হৈছে। এই বেয়া দিন সদায় নাথাকে, এই কথাটো মনত ৰাখিব। এদিন ভাল দিন আহিব। গতিকে
আপোনালোকে এতিয়া যদি পোৱালি বিক্ৰী হোৱা নাই তেতিয়াহ'লে সেই পোৱালিখিনি আপোনালোকে ফেটেনাৰ হিচাপে বিক্ৰী কৰাৰ কথা চিন্তা কৰিব পাৰে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।